ang Chinese mansi জনম হৈছে মানে কলিকতায়াও আৰু গেদের যাবাই বেংগলোরায়াও আৰু পঢ়িছো বম্বেয়াও আৰু মানে 20 বছৰনি প্ৰায় আং বড়োলেণ্ডত থাদন তো আংনি ৰাওবো বিৰাট খিচৰি দং তো আজি যে আছে ইয়াৰ কাৰণে মই অলপ এসে বড়ো এসে অসমীয়া আৰু অলপ হিন্দী মিক্স খালাম বুংনংগো বুং ট্রাই খালামগন তো প্ৰথমত যে আছে বহুত আমাৰ মানে মঞ্চত অতিথিসকলৰ যে আছে বহুত আমাৰ ধন্যবাদো পাইছো আৰু বহুত থ্যাংক ইউ কি ইয়াতে মাতিছো यहाँ बुलाने के लिए निमंत्रण दिसे बहुत थैंक यू आमार बंधुসকল বাইতি বন্তিসকলৰ বহুত মানে আমাৰ ধন্যবাদ শুনিবলৈ বিৰাট গৰম যাবাই তো ইয়াৰ কাৰণ এসে শর্ট খালাম মানে আং ট্রাই খালামগন আজি যে আছে মই একটা কথা খালি কব খুজিছো একটা মানে বহুত সিক্রেট মানুহ আছো হা এই কথা যে আছে অকমান ইয়েস ভুল আছে মই ভাবিছো হা ভাৰতত ইহঁতে কৈ আছে কি মই যোৱাকালি টিভি চাই আছিলো ইহঁতে কৈছে কি 26,000 পক্সো কেছ এই 6 মাহ ভিতৰত ৰেকৰ্ড হৈছে 26,000 পক্সো কেसेस মানে বাচ্চা 18 বছৰৰ বাচ্চাৰ লগত যে আছে যে সেক্সুয়াল অ্যাবিউজ हाँ जे आमी कय जिनाहारी अत्याचार जे होइसे 26,000 केस ओनली 6 माह भितरत रेकर्ड होइसे और एटू रिकॉर्डेड केसेस प्राय केस बेलेग रेकर्डे নহয় पुलिसर उसरत नाहे सब मानु माने बिराट मानसिफोरा बुङो कि ए बिराट लाजनि कथा जोंनि गामिनि गेजेराव माने थानांगौ बायरत माने যাব नालागे कथा बिलेग तो यार कारणे जे আছে दे 26,000 एटू रिकॉर्डेड केसेस হয় तो यार আমার ইয়াত ভারতত যে আছে হৈ আছে অ্যাবিউজ যে আছে ইহঁতে কয় কি প্ৰতি মানে 4 ঘণ্টা ভিতৰত एवरी 4 आवर्स 4 घंटा ভিতৰত যে আছে একটা रेप केस হয় बच्चार ओके बच्चा के साथ जो है रेप होता है एवरी 4 आवर्स इंडिया में 18 বছৰৰ তলত सो एक नंबर तो एटू बाहिৰত কথা নহয় यस बाहिৰতো হৈ আছে ধনী দেশতো হয় জাৰ্মানী দেশত যে আছে যোৱা বছৰ 30,000 কেसेस সেক্সুয়াল অ্যাবিউজৰ হৈছে বাচ্চাৰ লগত USA যে আছে ইহঁতে কয় কি আপনার 14 পৰা 16 বছৰৰ যে আছে 26% মানে 100ৰ মাজত 26 কেস এনেকুৱা মানে সেক্সুয়াল অ্যাবিউজৰ হয় কেতিয়াবা না কেতিয়াবা লাইফত যে আছে কোনবা মানে এটু জোন শোষণ কৰিছে অত্যাচাৰ কৰিছে তো বাহিৰত তো হৈ আছে কিন্তু আমাৰ দেশতো হয় তো এই এক নম্বৰ কথা হয় কি আমাৰ ইন্ডিয়া যে আছে এটু নহয় হয় আছে এটু সেকেন্ড মানে আমার ভুল ধারণা একটা আছে কি এইটো মানে কেস বিলাক যে আছে না খালি গরিব মানুহৰ লগত হয় যাৰ কাম ধন্দা নাই এনেকুৱা মানুহৰ লগত হয় খালি মানে ডাঙৰ ডাঙৰ চহৰত হয় দিল্লী বম্বে এনেকুৱা জায়গাত আমাৰ গাঁৱত নহয় হা जोंनि गामियाव माने बे केसा नङा हा बेस केस गया ডাঙৰ ডাঙৰ বম্বে দিল্লী এনেকুৱা জায়গাত হয় মই অলপ মানে শেয়াৰ কৰিব খুজিছো কি খালি 2 মাহ ভিতৰত বে মানে থাংনেই মে জুনৰ গেজেৰাও হা আমাৰ মাজত যে আছে 5টা কেস আমি হ্যান্ডেল কৰিছো 5টা কেস অনলি চিৰাং জিলাত যে আছে যে আমি জানো হা পাটাবাৰী উলুবাৰী দেওশ্ৰী বেংতল सब आमार चिरांग जिला जे আছে ओनली 5 केसेस 2 माह ভিতৰত ओके सब हरु हरु स्वाली हां पिसा पिसा माने गथसाफोर दंमोन एटु जे আছে আপনার বেলেগ বেলেগ জাতীয় যে আছে সব বেলেগ বেলেগ हां বড়োৰ 3টা কেস একটা যে আছে আদিবাসী আছিলে একটা রাজবংশী আছিলে 5টা কেস যে আছে 2 মাহ ভিতৰত ओके আর এটু বেলেগ বেলেগ কেস আছে মই কেসৰ ভিতৰত ইমান না যাও तो यार कारणे कब खुजिसु कि एटू खाली माने बाहिरत कथा নহয় बाहिरनि कथाफोर गैया जोंनि गामियाव माने थादों बे केस बिलेका तो यार कारणे अलप भाबिब नालागे कि खाली बाहिरत হৈ আছে আমাৰ গাঁৱতো হৈ আছে কিন্তু আমি যে আছে লুকাই দিয়ে বিৰাট লাজনি কথা না
হা তো ইয়াৰ কাৰণে আমি নকয় এইটো সেকেন্ড কথা হা সেকেন্ড যে আছে আমাৰ ভুল ধাৰণা থাৰ্ড নম্বৰ আছে কি খালি ছোৱালী বিলাক হা এই ওপৰত জিনাহাৰী অত্যাচাৰ হয় বা সেক্সুৱেল এবিউজ অনলি ছোৱালীৰ লগত হয় এইটো ভুল ল'ৰা লগতো হয় इवन टू बॉयज लड़का के साथ भी होता है सेक्सुअल अब्यूज ओके तो खाली लड़की के साथ नहीं होता है नॉट ओनली टू गर्ल्स किंतु स्वालियर बेसी रिक्स है ओके एंड स्वालियर केस बेसी बाहिरत उलाई है किंतु लड़ा लगत है मैं जुआ सप्ताह जी आसे एकजन बंधु लग पालू बहुत बছৰ পিছত তেখেতৰ বাচ্চা যে আছে ইমান সৰু আছিলে এইটো লৰাকে লগ পালো হা এতিয়া অলমোস্ট 20 বছৰ পিছত মই আকৌ লগ কৰি আছো এইটো লৰা আৰু এই ফ্যামিলি যে আছে বিৰাট মানে আমাৰ নিচিনা এনজিও ফ্যামিলি ভাল পঢ়া লিখা একদম মানে বহুত মা বাপে বিৰাট মানে কিবা তো এইটো লৰা যে আছে ক্লাস 7 ড্ৰপ আউট ক্লাস 7 নি প্ৰায় মানে স্কুল থাঙাম সো অলপ মানে চিন্তা কৰিলো কি হ'ল হা ক্লাস 7 ড্ৰপ আউট কেনেকৈ হ'ল পিছত গম পাইছে কি এইটো লৰাৰ মানে টিচাৰ বিৰাট মানে এইটো সেক্সুৱেল এবিউজ কৰিছিলে আৰু মাৰিছিলে বহুত মানে ইমানখিনি তেখেত বৰ্ডিং স্কুলত আছিলে হস্টেলত আছিলে বিৰাট মানে ইমানখিনি অত্যাচাৰ কৰিছে কি ল'ৰা যে আছে আজি একেবাৰে মেণ্টেলি একদম বিমাৰ হৈ গ'ল পঢ়িব নোৱাৰে একো মানে কৰিব নোৱাৰে তো প্লিজ এইটো ভাবিব লাগে কি ইভেন ল'ৰা লগত এইটো কেছ হয় ছোৱালীৰ লগত হয় কিন্তু হওয়াফৰ জংবা মানে এইটো কেছ হয় আৰু 4 নম্বৰ মানে কথা এইটো আছে কি আমাৰ পৰিয়াল যে আছে সবচে সেফ জায়গা জংনি মানে ননি সিঙাও যে আছে এনেকৈ কথা নহয় বাহিৰত মানে আমি ছোৱালীকে বাহিৰত যাবলৈ নিদিয়ে অন্ধাৰৰ পিছত বিকজ ডেঞ্জাৰ দঙ না বাহিৰত কিন্তু ভিতৰত যে আছে বহুত আনসেফ হয় 90% কেছ 90% 100 ভিতৰত 90 কেছ যে আছে কি যে চিনাকি মানুহ অচিনাকি মানুহ গেয়া চিনাকি মানুহ আৰু যে বিশ্বাসী মানুহ দঙ হা কোনবা মানে জানা মানুহ হ'ব নিজৰ মানে ৰিলেটিভ হ'ব কোনবা তো 90% 90% যে আছে চিনাকি আৰু ঘৰৰ মানুহ প্ৰায় হয় ওকে তো এইটো কথা যে আছে আমি অলপ জানিব লাগিব ওকে তো নেক্সট আছে কি প্ৰায় যে আছে আমি ভাবো কি আমাৰ ঘৰত যে আছে এইটো যে আমি যে কয় এইটো আপোনাৰ জিনাহাৰী অত্যাচাৰ যে আছে এইটো আমি ইংলিছত ইনসেস্ট কয় আর একটা অনুষ্ঠান আছে নাম আছে রাহি ইহঁতে মানে দিল্লীত কাম কৰে আৰু রাহি অনুষ্ঠান একটা সার্ভে কৰিছিলে সার্ভেৰ মামা মানে মুম্বাই সার্ভেৰ মুম্বাই কি প্ৰায় যে আছে যেনেকৈ মই কৈছো মানসিফৰা মানে চিনাকি মানসি আৰু বিশ্বাসী মানসি দङ তো কথা কি হয় কি বাচ্চাৰ লগত যে অত্যাচাৰ যে হৈ আছে এইটো মানে অচিনাকি লগত হোৱা নাই এইটো নিজৰ মানুহৰ লগত হয় আৰু এইটো বিৰাট ডাঙৰ প্ৰব্লেম সমস্যা কি আমি বাচ্চাকে সদায় শিকাই থাকে না কি আপুনি যে আছে বিশ্বাস কৰিব লাগিব আমি ডাঙৰ মানুহ মই আপোনাৰ একদম প্ৰটেকশ্যন কৰিম মই আপোনাৰ মানে সুৰক্ষা দিম আই উইল প্ৰটেক্ট ইউ তো বাচ্চা কি হয় কি বিশ্বাস কৰে ডাঙৰ মানুহৰ ওপৰত তো ডাঙৰ মানুহ যেতিয়া এনেকৈ বেয়া কাম কৰে তেতিয়া এইটো বিশ্বাস ভাঙি যায় और गुट्टे लाइफ कारण जे আছে এইটো বহুত ডাঙৰ একটা সমস্যা হ'ব পাৰে এইটো আত্মবিশ্বাস ভিতৰত যে আছে ভাঙি যায় নাইকিয়া হৈ যায় তো এইটো বিৰাট একটা সমস্যা